ভায়েকে আনি দিয়া কলা জেকেট দুটা ককায়েকহঁতৰ বাবে কলগ্ৰহে হ'লগৈ। ককাইদেউ এনেকৈ নহয়, ককাইদেউ তেনেকৈ নহয়, ককাইদেউ পোন হৈ খোজ কাঢ়ক। মুঠতে জেকেটটোৰ জহতে দুয়ো ভাই ককায়েকৰ ৰক্ষা নোহোৱা হৈছে। চাকৰিয়াল ভায়েকে আনি দিয়া জেকেট দুটা হাতত লৈয়ে দুয়ো উচপ খাই উঠিছিল। "অ' ভাইটি, এইডাল কি আনিলি? ইমান গধুৰ?" ভায়েকে মিচিকিয়ালে। "ককাইদেউ, এইকেইটা বিদেশী জেকেট। এটাত ৫,০০০কৈ লৈছে। এবাৰ পিন্ধি চাচোন, বৰ উম আছে।" ৰখাই জেকেটটো গাত সুমুৱাইয়েই ধেনুভিৰীয়া ভাঁজ ল'লে। "ভাইটি, এইটো তয়ে পিন্ধিবি অ'। মই দেখোন এইটো পিন্ধি খোজেই কাঢ়িব নোৱাৰোঁ।" প্ৰাঞ্জৱৰো একেই অৱস্থা। "এইডাল পিন্ধিব পাৰি নেকি? হেৰ' বোপাই, তই মোলৈ এৰীয়া চাদৰ এখনকে কিয় নানিলি?" ভায়েকে নামানিলে দুয়ো ককায়েকক জেকেট পিন্ধাই গাড়ীত বহুৱাই এপাক ঘূৰাই আনিলে। গাঁৱৰ সহজ সৰল যুৱক ৰস আৰু প্ৰাঞ্জাৱ। জীৱনৰ আধবয়স পথাৰৰ মাজতেই গ'ল। যান্ত্ৰিকতাই মুঠেই স্পৰ্শ নকৰা নিৰ্ভেজাল মানুহ দুজনে পথাৰৰ গেলেপা-গেলেপ খোজত আশাৰ কঠীয়া গোজে। ভায়েকক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ স্বাৰ্থতেই তেওঁলোকে পঢ়া-শুনা এৰি কামত ধৰিছিল। তেওঁলোকৰ হাড়-ভঙা শ্ৰমৰ ফলত চিকিৎসক ভায়েক। কিমান যে কষ্ট কৰিছিল তেওঁলোকে। প্ৰথম অৱস্থাত পুৱাই উঠি শালখন লৈ যাবলৈ এলাহ লাগিছিল যদিও পিছলৈ সেই এলাহ অৱসান সম্পূৰ্ণৰূপে নোহোৱা হৈছিল। পথাৰৰ আকৌলোৱা মোহে তেওঁলোকক সদৃঢ় কৰি তুলিছিল। পথাৰ পথাৰ হৈ থকা নাছিল। পথাৰ হৈ উঠিছিল তেওঁলোকৰ বাবে জীৱন নাটৰ আখৰাস্থলী। পথাৰৰ মাজতেই লুকাই আছে তেওঁলোকৰ হৃদয়স্পন। ভায়েকৰ চাকৰিৰ লগে লগে তেওঁলোকৰ ঘৰখনলৈও এক আকস্মিক পৰিৱৰ্তন আহিল। বাঁহ-খেৰৰ তেওঁলোকৰ সহজ সৰল ঘৰটো সু-উচ্চ অট্টালিকালৈ ৰূপান্তৰিত হ'ল। সাধাৰণতে ৰাতি ভাত-সাজ নোহোৱালৈকে ৰস আৰু প্ৰাঞ্জাৱ বিচনাতে পৰি থাকে। ভাত বাঢ়ি মাকে পাকঘৰৰ পৰাই ৰিঙিয়াই মাতে, "ডাঙৰ মইনা, মাজু মইনা অ', উঠি আহ, ভাত খাবৰ হ'ল।" এতিয়া মাকৰ সেই সাদৰী আহ্বানক কাৰাৰুদ্ধ কৰি কংক্ৰিটৰ দেৱালে। এটা কোঠাত কোনোবাই চিঞৰি মৰি গ'লেও আনটো কোঠাত একো নুশুনে। মাকে ভাত খোৱাৰ বাতৰি দিবলৈ দুৱাৰত ঢকিয়াব লাগে। কেতিয়াবা ৰসৰ খঙে চুলি আগ পায়গৈ। কিবা খং উঠিব এফালৰ পৰা বঙালী কুঠাৰ মাৰি বগৰাই দিম বাপ্পেকে। পৰিৱৰ্তন প্ৰাঞ্জাৱ আৰু ৰসৰ জীৱনলৈও আহিল। অৱশ্যে এই পৰিৱৰ্তন স্বতঃস্ফূৰ্ত নাছিল। সিহঁতৰ জীৱনলৈ অলক্ষিতে নামি অহা পৰিৱৰ্তনবোৰে দুয়োকে বিহ্বল কৰি তুলিলে। ভায়েকে পঢ়ি থাকোঁতে দুয়ো তিনিআলিৰ ফালে ওলাই যায়। কাৰোবাৰ পদূলিত ৰৈ সুখ-দুখৰ এষাৰি কথা পাতে। এতিয়া চাকৰিয়াল ভায়েকৰ কঠোৰ নিৰ্দেশ, "তহঁতি এতিয়া আগৰ দৰে মানুহৰ ঘৰে ঘৰে অলৌ-তলৌকৈ ঘূৰি নুফুৰিবি।" আবেলি হোৱাৰ লগে লগে দুয়োকে এক সীমাহীন শূন্যতাই আৱৰি ধৰে। মুখখন এপাচিমান কৰি ভায়েকে আনি দিয়া হেলনীয়া চকীত দুয়ো নিঃসংগ আবেলিটো এৰি দিয়ে। মাকে প্ৰাঞ্জাৱক প্ৰায়ে ঘৰখন পতাৰ কথা শুনাই থাকে। মুখত লাজুকীয়া হাঁহি এটা লৈ গোলাপে কয়, "আই, আগেয়ে ভাইটিৰ পঢ়াটো শেষ হৈ লওঁকচোন, তাৰ পাছতে কিবা এটা কৰিম।" ভায়েকৰ চাকৰিৰ পিছত মাকে তাক বেছিকৈ ক'বলৈ আৰম্ভ কৰিলে, "ডাঙৰ মইনা, সময় কাৰোৰে বাবে ৰৈ নাথাকে। এইবাৰ তোৰ বিয়াখন যেনে তেনে পাতিব লাগিব।" কেতিয়াবা ৰসই মাকৰ মুখলৈ ৰ লাগি চাই থাকে। "কি হ'ল মাজু মইনা, তোক কথা এটা সুধোঁ, তই কিন্তু ভাইটিক কৈ নিদিবি।" "কি কথা কচোন?" "মই বাৰু তোৰ ভায়েৰাক নকওঁ।" "আই,
আমাৰ ভাইটি বাৰু সলনি হ'ল নেকি? ৰখৰ প্ৰশ্ন শুনি মাকৰ মুখত এটি বেকা হাঁহি ফুটি উঠে। ৰখৰ স্বভাৱ মাকে জানে। জীৱনৰ জটিলতাই কাহানিও চুবলৈ সাহস নকৰা প্ৰাঞ্জৱ বা ৰসতৰ দৰে চৰিত্ৰ কিছুমানৰ বাবেই পৃথিৱীখন আজিও ধুনীয়া। আই, মুখেৰে নামাত কিয়? তোক কাম কৰিবলৈ যাবলৈ নিদিয়াৰ বাবে বা তোক ঘূৰি ফুৰিবলৈ মানা কৰাৰ বাবে তোৰ খং উঠে নেকি মাজু মাইনা? মোৰ বহুত খং উঠে। মাজু মইনা, ভায়েৰে তহঁতক দুসাঁজমান কাম নকৰাকৈ খুৱাব বিচাৰিছে। তহঁতি খং কৰিলে সি অন্তৰত আঘাত পাব। তোৰ মনত আছেনে, এদিন যে সি কলেজৰ পৰা ঘূৰি আহি তহঁতৰ কষ্ট দেখি নপঢ়োঁ বুলি যে উফুন্দ পাতিছিল? ভায়েৰক বুজাওঁতে মোৰ আৰু তহঁত দুইটাৰ যে এপৰ লাগিছিল। তেতিয়া তই ভায়েৰক কি কৈছিলি? জানো কি কৈছিলোঁ, তইহে জান। মোৰ গোসাঁই, ক'তে মৰোঁ মই। কথা কবি তই, মনত ৰাখিব লাগে মই। ঠিক আছে, ময়ে কৈছোঁ। তই ভায়েৰাক কৈছিলি, ভাইটি, তোৰ পঢ়ি শেষ হোৱাৰ পাছত আমি আৰু কাম নকৰোঁ নহয়। তই চাকৰি কৰিবি, আমি ঘৰতে বহি বহি খাম। ৰখৰ মুখৰ মাত হেৰাল। চেহ, ভায়েকক সিহঁতে এনেয়ে ভুল বুজি আছিল। ৰখৰ মুখত এক অনাবিল সন্তুষ্টিৰ হাঁহি ফুটি উঠে। ভায়েকৰ বাবে ককায়েকহঁত ভগৱান সদৃশ, সি ভালকৈ উপলব্ধি কৰে। ককায়েকহঁতৰ নিস্বাৰ্থ সহযোগিতাৰ বাবে আজি তাৰ জীৱনলৈ এক সুকীয়া যাত্ৰা আহিছে। এদিন সি শপত লৈছিল, জীৱনৰ শেষ মিনিটলৈকে সি ককায়েকহঁতৰ সুখ দুখৰ সমভাগী হৈ থাকিব। কেৱল তাৰ বাবেই হাউনি পথাৰত ককায়েকহঁতৰ তেজ ঘামৰ সংগ্ৰাম সি দেখিছে। দেওবৰীয়া বুধবৰীয়া হাটলৈ মূৰত টোপোলা লৈ থৰক বৰক খোজেৰে আগবঢ়া ককায়েকহঁতৰ ক্ষীণ দুৰ্বল দেহাকেইটালৈ মনত পৰিলে আজিও তাৰ বুকুত এক আৰ্তনাদৰ সৃষ্টি কৰে। মৰনৈ বানে কেতিয়াবা খেতিপথাৰবোৰ মহতিয়াই থৈ যায়। তেতিয়া ককায়েকহঁতৰ সংগ্ৰামত নতুন যাত্ৰা আহে। কথাবোৰ মনত পৰিলে তাৰ নিজকে বৰ স্বাৰ্থপৰৰ দৰে লাগে। সি অনুভৱ কৰে, ককায়েকহঁতৰ নিস্বাৰ্থ ত্যাগৰ ঋণ সি এইটো জনমত পৰিশোধ কৰিব নোৱাৰে। তথাপি জীৱনৰ কেইটামান দিন ভাতৃত্বৰ সোণালী মায়াৰে সুশোভিত কৰি ৰাখিব বিচাৰে। ককায়েকহঁতৰ কোঠালীকেইটা সি আটক-ধুনীয়াকৈ সজাইছে, যাতে কিবা ভাল বস্তু দেখে অধিক দাম দি হ'লেও ককায়েকহঁতৰ বাবে লৈ আহে। ভায়েকে ককায়েকহঁতক পথাৰলৈ যাবলৈ নিদিয়া হ'ল। এইবাৰ খেতি কৰিবলৈ ল'ৰা এটাও আনিছে। পথাৰৰ হাড়ভঙা শ্ৰমে ইতিমধ্যে ককায়েকহঁতক কোঙা কৰিলে। তথাপি তেওঁলোকে পথাৰৰ মুখ এৰিব নোৱাৰে। ভায়েক ওলাই যোৱালৈহে বাট চাই থাকে। ৰখই ককায়েকক চলাহী কথাৰে সন্মোহিত কৰিব বিচাৰে। ভাইটি, এই ল'ৰাটোৱে মুঠেই চোক-কাণ মাৰি হাল বাব নাজানে। ইয়াক তুৰন্তে ঘৰৰ পৰা খেদ। ভায়েকে ককায়েকৰ কথা জানে। খেতি নহ'লে নহ'ব। লঘোণে তহঁতক মই নাৰাখোঁ নহয়। সেই বুলিয়েই কিন্তু তহঁত পথাৰলৈ যাব নোৱাৰিবি। দুয়ো ককায়েকে ভিজা মেকুৰীৰ দৰে ভায়েকৰ ওচৰৰ পৰা আঁতৰি যায়। আগা-পিছাকৈ তিনিও ককাই-ভাই বিয়া হৈ যায়। তেওঁলোকৰ মৰমৰ বান্ধোন দেখি তিনি অচিনাকি নাৰীও এক সমন্বয়ৰ বান্ধোনত বান্ধ খাই পৰে। জীৱন পৰিক্ৰমাত সলনি হয় মানুহ, সলনি হয় জীৱন। ব্যতিক্ৰম মাথো তেওঁলোক। এক মানৱীয় সংবেদনাই তেওঁলোকক বান্ধি ৰাখিছে আঁতিলকৈ। আহকচোন,
নিৰ্যাতিত জীৱনক এলাগী কৰি তেওঁলোকৰ সোণহেৰীয়া জীৱনৰে আমিও ঐশ্বৰ্যশালী হওঁ।